গুড মৰ্ণিং বন্ধুসকল। মই তাৰমানে ইয়াতে আছিলোঁ, মানে কি হাজোৰ এটা জেগাতে ভল্যাবুৰি বুলি কয় জেগাটোৰ নাম। আমাৰ ঘৰৰ কাষতে আহিছিলোঁ, মানে কি বানপানী খৰালিৰ দিন আহিব টাইমত আগষ্টৰ লাষ্টত ইয়াতে আমাৰ বানপানী হৈছে। কিন্তু আগতে ইমান এটা বানপানী হোৱা নাছিলে। এতিয়া যিমানে দেখিব পাৰিছে কিমান ৰাস্তাৰ ওপৰত পানী বাঢ়ি গৈছে। এতিয়া মানে কি আহিছিলোঁ মাছ ধৰিবৰ কাৰণে, ইয়াতে মাছ ধৰোঁ নেকি কি কৰোঁ। এতিয়া এনে আহি কিনে ভাল লাগে জেগাটোত। মানে কি ঘৰৰ মানে এনেকুৱা মানুহবিলাক আজিকালি দেখাতো নাপায়। আজিকালি যিহেতুকে চব মানুহ কামত ব্যস্ত থাকে, কিন্তু পানীখিনি হোৱাৰ লগত বা আমাৰ কাষতে দলং এখন হৈছে, এই দলংখন হোৱাৰ লগে লগে বাপৰে বাপ কিমান মানুহ আহি যায় চাবৰ কাৰণে। কিন্তু বেলেগ টাইমত কি মানুহ দেখাই নাপাওঁ, মানুহৰ মূৰটোও দেখা নাপাওঁ। ইয়াতে আছোঁ, ইয়াতে আহি পিনে চাওক না, সৌন্দৰ্যটো চাওক কিমান ধুনীয়া লাগিছে সৌন্দৰ্যটো। এতিয়া অলপ চাবা গেলি ফুৰিব গেলি আহিলোঁ। এতিয়া পানী গছকি ভাল লাগিছে। কি কৰিম, ঘৰত থাকিওতো মানে বৰিং লাগি যায়। সেইকাৰণে ঘূৰিবৰ কাৰণে আহিলোঁ, লগৰ লগত ঘূৰি ফুৰি কিনে যাওঁ, অলপ মানে এনজয় কৰোঁ। বাছ লাইফটোতো তেনেকুৱাই না, অলপ এনজয় কৰি কিনে থাকিব লাগে নাই, নহ'লেতো মানুহৰ লাইফটো একদম আৰু বৰবাদ। আৰু মই মেইন ৰেকৰ্ডিংটো নিদিলোঁ, মানে মই মেইন ৰেকৰ্ডিঙত কথা কোৱা নাছিলোঁ, সেইকাৰণে ইয়াতে সেই কৰি কিনে কৈছোঁ। ইয়াতে এটা বস্তু ভাল হৈছে, ইয়াতে আছোঁ, ফুৰিব আছোঁ, তাৰপিছত গাড়ী চাড়ী ধুই বিন্দাছ একদম চিকচিকীয়া কৰি কিনে ঘৰত গৈছোঁ। গাঁৱত থাকিলে এনেকুৱা এটা সৌন্দৰ্য দেখিবলৈ ভাল লাগে। সৌন্দৰ্যবিলাক চাওক না, পূৰা চান্দুবি বিলৰ সৌন্দৰ্যৰ নিচিনা থাকি ইয়াতে ভাল লাগে। ইয়াতে পিকনিক চিকনিক খাবৰ কাৰণেও ভাল লাগে। বাছ আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে, বা যিকোনো মোৰ যদিও প্ৰতিভা নাই, এনেই ভিডিঅ'টো বনাই কিনে আপোনালোকক অলপমান দেখুৱাইছোঁ। যদিও ইমানটো ডাঙৰ ইউটিউবাৰৰ নিচিনা ভিডিঅ' বা এডিটিং কৰিব নোৱাৰোঁ, বা জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। ধন্যবাদ।